নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটো মধ্যমীয়া। আপোনালোকে আপোনালোকৰ জীৱনটোত বহু কষ্ট কৰিছে, অতীতৰ লগতে বৰ্তমানতো, আৰু সম্পৰ্কৰ ওপৰতো বহুত গুৰুত্ব দিছে। কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত এনেকুৱা লাগিব যেন আপোনালোকে অলপ নিজৰ ওপৰত গুৰুত্ব দিয়া উচিত। কাৰণ আপোনালোকে যেতিয়া বেলেগৰ ওপৰত বহুত গুৰুত্ব আৰোপণ কৰিছিল, তেতিয়া আপোনালোকে বহুত কথা শিকিব পাৰিছে। সেয়েহে আপোনালোকৰ এতিয়া অনুভৱ হ'ব যেন আপুনি বেলেগৰ ওপৰত গুৰুত্ব কমকৈ দিব আৰু নিজৰ ওপৰত গুৰুত্ব দিব। নিজে কেনেকুৱা খাই ভাল পায়, কেনেকুৱাকৈ থাকি ভাল পায় তাৰ ওপৰত নজৰ ৰাখিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকক সকলোৱে ডাউন কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ বিষয়ে বেলেগে বেলেগ ধৰণৰ কথা ক'ব পাৰে। ব্যৱসায়ত কিন্তু শুভ। হঠাৎ কিবা পইচা অথবা ভাল খবৰ পাব পাৰে। ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক বেছি ভাল দেখা নাযায়। কাৰণ আপোনালোকৰ এনেকুৱা হৈ গৈছে যেন ভাতৃ ভগ্নীৰ বোজা আপোনালোকে বহুদিন ধৰি কঢ়িয়াই লৈ ফুৰিছে আৰু এতিয়া আৰু আপোনালোকৰ ইচ্ছা নোযোৱা হৈছে, তেনেকুৱা ধৰণৰ অনুভৱ হ'ব পাৰে। মাতৃৰ লগতো মতভেদ হোৱাৰ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীৰ সিমান ভাল দেখিব পোৱা নাযায়। আপোনালোকে পঢ়াত অত্যন্ত মনোযোগ দিবলৈ আৰম্ভ কৰক। আৰু আপোনালোকৰ যদি কিবা পৰীক্ষা আছে, তেনেকুৱাও সেই পৰীক্ষাবিলাক যেন ভাল হ'ব বা ভাল ৰিজাল্ট পাব, তেনেকুৱা দেখা পোৱা যোৱা নাই। বিনিয়োগত শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত মন অলপ অশান্ত হৈ থাকিব। আপোনালোকৰ শৰীৰত পানীৰ অভাৱ দেখা দিব পাৰে। গতিকে আপোনালোকে লঘু আহাৰৰ লগতে সঘনাই পানী খাই থাকিবলৈ চেষ্টা কৰক। বিবাহৰ ক্ষেত্ৰত শুভ। প্ৰেমৰ ক্ষেত্ৰত মধ্যম যদিও আপোনালোকে ইজনে আনজনৰ ওপৰত কিমান গুৰুত্ব দি আছে তাৰ প্ৰতি লক্ষ্য ৰাখিহে আপুনি নিজৰ ভালপোৱাজনক গুৰুত্ব দিব। যদিহে আপোনাৰ ভালপোৱাজনে আপোনাক সিমান গুৰুত্ব প্ৰদান কৰা নাই, তেতিয়াহ'লে আপুনিও এই সময়খিনিত তেখেতক বেছি গুৰুত্ব নিদিব। আৰু যদি আপুনি ভালপোৱা কোনো ব্যক্তি আছে, তেতিয়াহ'লে তেওঁৰ ওপৰত থকা গুৰুত্ব আপোনাৰ মনৰ পৰা কমি যাব। আৰু এইখিনিয়ে হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটোৰ বিষয়ে। যদিহে আপোনালোকৰ লগত মিলিছে, তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।